তেওঁকৰ লাডুগড়ৰ মইনাপুৰাস্থিত শ্ৰী শ্ৰী পটিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ কালি পৰলোক প্ৰাপ্তি ঘটে। লক্ষণীয় এয়ে যে সত্ৰাধিকাৰগৰাকীৰ শতবৰ্ষ উদযাপনৰ বাবে তেওঁ শাখা সাহিত্য সভাই স্থানীয় ৰাইজৰ সহযোগত সত্ৰৰ প্ৰাংগণত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰাৰ উপৰিও শতায়ু প্ৰদীপ শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰাৰ প্ৰস্তুতি চলাইছিল। শতবৰ্ষ উদযাপনৰ এই প্ৰস্তুতি চলি থকাৰ অহা 8 ডিচেম্বৰ বুধবাৰৰ দিনা তেখেতক সন্মান যাচিবৰ কাৰণে, তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে এই চাওখাট গাঁৱৰ ৰাইজৰ সহযোগত, তিয়ক শাখা সাহিত্য সভাৰ উদ্যোগত, পৰিয়ালবৰ্গৰ সহযোগত আমি তেখেতক এখনি অভিনন্দন গ্ৰন্থেৰে তেখেতক অভিনন্দন জনাবলৈ আয়োজন কৰিছিলোঁ। কিন্তু অতি দুৰ্ভাগ্য, তেখেতে আমাক সেই অনুষ্ঠানটো পাতিবৰ কাৰণে মাত্ৰ আমাক 2 দিনৰ আগতে তেখেত আমাৰ মাজৰ পৰা বৈকুণ্ঠলৈ গতি কৰিছে। মই খুজিছিলোঁ, যি সন্মান জনাব খুজিছিলোঁ, সেই সন্মানো তেখেতে গ্ৰহণ নকৰি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বৈকুণ্ঠলৈ গতি কৰিছে। পুৰুষ ভগৱন্তৰ চৰণত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে এই পুণ্যাত্মা গৰাকীক তেৰাই যাতে তেখেতৰ পাৰিষদ হিচাপে তেখেতে বৈকুণ্ঠত স্থান দিয়ে, এই প্ৰাৰ্থনা কৰি